শৈলবান বাঁহৰে খৰা বনাই তাতে আমি শৈল দি শৈলবানৰ ব্যৱস্থা কৰিছো। এনেধৰণৰ MSCৰ জৰিয়তে কিছুমান কাম হৈ আছে, ঠায়ে ঠায়ে শৈলবান দিছে, কিন্তু সেইখিনি পৰ্যাপ্ত নহয়। ৰাইজে নখ জোকাৰিলে নৈ বয়, কিন্তু ৰাইজে নখ জোকাৰিলে নদীখনকো ভেটিব পাৰি। তাৰে উদাহৰণ ইয়াৰ অমৰপুৰ অঞ্চলৰ পাঁচঘৰীয়া আৰু ললাট গাঁৱৰ লোকসকলে মিলি এই কাম হাতত লৈছে। তেওঁলোকে চৰকাৰক আশা নকৰাকৈ তেওঁলোকে এটা ভাল পদক্ষেপ হাতত লৈছে। যিহেতু নদী কাষৰীয়া অঞ্চল, প্ৰত্যেকখন গাঁৱে যদি এনেদৰে যদি উদ্যোগ লয় তেতিয়াহ'লে অমৰপুৰখন বাচি থাকিব। চৰকাৰক আশা নকৰাকৈ এনেদৰে তেওঁলোকে বাঁহৰ এইটো বনাই লৈছে, এইটো বনাইছে। ইয়াত কি কৰিছে, এইফালে ট্ৰেক্টৰত শিলগুটি আনি আছে, ডাঙৰ ডাঙৰ শিলগুটি তেওঁলোকে এইবোৰ দিব, শিলগুটি ভৰাব, ফুল কৰিব। মানে কি হ'ব, তেতিয়া পানীৰ ধাৰটো, পানীৰ সোঁতটোৱে কি কৰিব, তেতিয়া বেছি মানে এটেক কৰিব নোৱাৰিব। এইখন হৈছে দিবাং নৈ। এতিয়া খৰালিৰ কাৰণে পানী নাই, কিন্তু বাৰিষাত এই নদীখনে বিশাল এটা ৰূপ লয়। বছৰেকত মানে বহুতখিনি মাটি খহাই লৈ গৈ আছে। ইয়াতে মানুহবোৰ খেতি কৰে, ইয়াত খেতি পথাৰ আছে মানুহৰ, সেইটোৰ কাৰণে ভৱিষ্যতৰ বাবে এনেকৈ কৰিছে তেওঁলোকে। এতিয়া যদি ভেটাটো দি পানীখিনি এইফালে যোৱাৰ ব্যৱস্থা কৰিছে, তেতিয়া কি হ'ব, ইয়াত যদি পলস এটা কিহৰ কাৰণে এইবোৰ কৰা হৈছে? নিজক বচাবৰ কাৰণে আমি যোৱা 2 বছৰৰ পৰা এই অঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ। আমি যিহেতু ইয়াতে পাঁচঘৰীয়া ললাট গাঁৱৰ সমীপত প্ৰায় 40 ঘৰমান কৃষকে আমি NSৰ চাপৰিত খেতি কৰি আছোঁ। আৰু আমি দেখিছোঁ যে আমাৰ এই নৈখনে বিশেষকৈ আমাৰ অমৰপুৰক মানে ভাবুকি সৃষ্টি কৰি আহিছে। সেইকাৰণে আমি ইয়াত থকা 40 ঘৰৰ যিমানখিনি কৃষক ৰাইজ আছোঁ, সকলোৱে আলাপ আলোচনা কৰি আমি চিন্তা কৰিছোঁ যে নৈ কাষত আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ যোৱা 2 বছৰৰ পৰা। আৰু এই বছৰ আমি ঠায়ে য'ত নেকি অমৰপুৰৰ ছাইডলৈ আমাৰ নৈবোৰ গৈছে, তেনেবোৰ স্থানত আমি শৈলবান বাঁহৰে খৰা বনাই তাতে আমি শৈল দি শৈলবানৰ ব্যৱস্থা কৰিছোঁ। এনেধৰণৰ আৰু এনেকুৱা আমাৰ আৰু 2টামান স্থানত আমি এই বছৰে দিম। এই ক্ষেত্ৰত আমাৰ ইয়াত যিসকল চৰকাৰে ব্যৱস্থা লোৱা নাই নেকি? চৰকাৰৰ লগত আমাৰ তেনেধৰণৰ চৰকাৰে যিবিলাক ব্যৱস্থা দিছে, চৰকাৰক আমি নাই দিয়া বুলি নকওঁ, কাৰণ আমাৰ মিচিং অধ্যুষিত অঞ্চল এইটো। ইয়াতে MSCৰ জৰিয়তে কিছুমান কাম হৈ আছে, ঠায়ে ঠায়ে শৈলবান দিছে, কিন্তু সেইখিনি পৰ্যাপ্ত নহয়। সেইকাৰণে আমি কৃষক ৰাইজে এই কথাখিনি চিন্তা চৰ্চা কৰিছোঁ যে আমি যদি নিজক নবচাওঁ, তেতিয়াহ'লে আমাৰ অমৰপুৰ এদিন অসমৰ ভৌগোলিক মানচিত্ৰ চাৰিসীমাৰ পৰা বিলুপ্তি হোৱাৰ উপক্ৰম নিশ্চয় হ'ব। সেইকাৰণে আমি সকলোৱে সচেতন হ'ব লাগিব। আৰু এই চেনেলৰ জৰিয়তে মই অমৰপুৰবাসী ৰাইজক এটাই আহ্বান জনাম, আমাৰ যিহেতু গোটেই অমৰপুৰ অঞ্চলটোৱে চাৰিওফালে নদীৰে আৱৰি আছে, নৈ কাষত থকা প্ৰতিখন গাঁৱৰ ৰাইজে নিজৰ এলেকাত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি নিজক যাতে সুৰক্ষিত কৰে, তাৰ বাবে আমি সমগ্ৰ অমৰপুৰবাসী ৰাইজক আহ্বান জনাইছোঁ। ধন্যবাদ। এই কাম কৰি আছে, এই কামটো আচলতে মোলো চেম ইনাম দে মোলোকে 2 বছৰ কৰি কা হ'ব। 2 বছৰ আৰু মোলো গৈ উচিঙাম চিন মোলো লেলা জেগা কল উচিঙাম বেতুঙাই গভৰ্ণমেণ্ট জেগে অবদাৰিলা গভৰ্ণমেণ্ট জেগে মক্কামটো উচিং কৰি দিম। তারপরে মোৰ মতে মানে উপায় কামালা সুপাক মোলো চেম্প এগুনকো পেটগেলা মোলো ইলুইলো গসাপ নাম পাইদুং কাৰণ কাপিলাম যে মোলো MSC যিকোনো পাইব খুৰাম চিনে জেগা মোলো জাগা কৰিছো ইপে মানে মোলো পালাং কুমাং আৰু লেগাপে মোলো আগে দলুঙা মোলো যুক্তি গেলাম মোলো আগে পইচা খৰচ গেলাম আগে মোলো মানে কৰ্মদান মোলো আগে চেম্প কৰিছো দুং সংৰক্ষণ লেগাপে মোলো কাপে মানে এঠি কইলা মানে তুৰপেকে গতিকে তুৰপবম চেম্পুলম পিনকে লাগি থাকা মূল আছে বিহুত বম দাক গতিকে চুপাক চেম্পু ইমা মূল উচিং মিলুমক লেলা মানে মূল উপায় কাপ এরম পিলা না গোটেই অমরপুর রাইজম ছিল দুং সেঙ্গল কাপ হিরু যে আপঙ্গে চেম্পু ইগেলা আগে জায়গা করে মোর রয়কনা চলাই না অমরপুর রাইজম ছিল দুং রক সে রয়কনা বেকনা কামা মূল অমরপুর জায়গা চাই কতম যে গতিকে মূল সরকারের মাকাতম আইমায়ে গতিকে মোলো আপঙ্গে মানে সুপাক অমরপুর রাইজে সামে লুং দলু মোলো আগে মুখ ক্রিম চেম্পু ইবম না এমনা না দলুং কিনা না
প্ৰায় কিছুমান কথা ভাবিছিলোঁ বা চিন্তা কৰোঁ, মনলৈ আহে কিছুমান কথা। আপুনি চাব, গাঁও এখনত যদি বিশেষকৈ আমাৰ নিজৰ গাঁওখনৰ কথাই কৈছোঁ, যদি ফুটবল খেল এখন যদি অনুষ্ঠিত হয়, তাত আপুনি দেখিব মানুহৰ মানে চাবলৈ অহা মানুহৰ সীমা সংখ্যা নাথাকে, ইমানেই মানুহ চাবলৈ আহে আৰু মানে অকল মনোৰঞ্জনৰ কাৰণে। কিন্তু আমি যিখন ঠাইত আছোঁ সেইখন ঠায়ে সুৰক্ষিত নহয়। গতিকে সেই ঠাইখনৰ কাৰণে এদিন আহি আমি এনেধৰণৰ কাম কৰিব নোৱাৰোঁ নেকি নিজৰ জীৱনটো বচাবৰ কাৰণে? সেইবোৰ কথা চিন্তা কৰিবলৈ হ'ল। গতিকে ৰাইজে চিন্তা কৰক। গতিকে এনেধৰণৰ চৰকাৰে পাৰিছে নোৱাৰিছে সেইটো বেলেগ কথা, চৰকাৰ নহ'লেও আমি নিজেইচোন পাৰোঁ। ইমান বাঁহ আছে, কি আছে, অন্ততঃ মানে একেবাৰে স্থায়ী কৰিব নোৱাৰিলেও অন্ততঃ দীৰ্ঘায়ুটো হ'ব। গতিকে সেইবোৰ চিন্তা কৰক গোটেই ৰাইজে যদি লাগে, গোটেই অমৰপুৰ ৰাইজে অকল এখন গাঁৱে মানে 40 ঘৰ মানুহে মিলি অকল এইটো কাম মানে কৰিবলৈ তেওঁলোকে সাহস কৰিছে। গতিকে গোটেই অমৰপুৰখন যদি লাগে, অমৰপুৰ ৰাইজে যদি লাগে, অমৰপুৰখন বচাবলৈ বেছি দিন নালাগে। গতিকে চেষ্টা কৰক, সকলোৱে কথাবোৰ ভাবক। গাঁৱত যিহেতু বহুতো বয়োজ্যেষ্ঠ জ্ঞানী বুদ্ধিজীৱী লোকসকল আছে, তেওঁলোকে চিন্তা চৰ্চা কৰক। আৰু চৰকাৰকো আমি অনুৰোধ জনাব বিচাৰিম, যিহেতু ইয়াত একো শিলটোতো ক'ৰ পৰা আনিব নালাগে, এখন যিহেতু নদীতেই গোটেই শিল আছেই। গতিকে এনেকুৱা এইটোতকৈ যদি স্থায়ীকৈ অকণমান থাকিব পৰা কিবা জালনাৰ ব্যৱস্থাটো অকল চৰকাৰে কৰি দিলেই হ'ল। বাকী ৰাইজে ওলাব বুলি আশা কৰিছোঁ, যিহেতু এখন গাঁৱে যেতিয়া উদ্যোগ লৈছে, বাকীসকলেও তেওঁলোকে চিন্তা চৰ্চা কৰিব। এই জালনাবোৰৰ ব্যৱস্থা কৰি দিয়ক অকণমান দীৰ্ঘায়ু হোৱাকৈ। বাকী আমি সকলোৱে মিলি শ্ৰমদান কৰি এনেকুৱা বানৰ ব্যৱস্থা কৰিম। গতিকে চৰকাৰলৈ সেইটো আমাৰ অনুৰোধ থাকিল সকলোলৈ। তেওঁলোকে ৰুইছে, এজোপা মৰিলে নে বাচিলে, এনেধৰণে তেওঁলোকে শাৰী শাৰীকৈ গছপুলি ৰুইছিলে। এনেকৈ কিছুমান বাচিছে, কিছুমান হয়তো মৰিছে। খুব শলাগ ল'বলগীয়া তেওঁলোকৰ এই প্ৰচেষ্টা। লোকৰ বাবে নহয়, নিজৰ কাৰণে এই কাম কৰিবই লাগিব সকলোৱে, যিটো আমি গোটেই জীৱন ইয়াতেই পাৰ কৰিব লাগিব। আৰু নেক্সট জেনেৰেশ্যনো আছে, তেওঁলোকৰ ভৱিষ্যতৰ বাবে আমি এই কাম হাতত ল'ব লাগিব সকলোৱে মিলি। তেতিয়াহে নিজৰ ঠাইখন, এৰিয়াটো সুৰক্ষিত হৈ থাকিব। অৱশেষত ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে চৰকাৰৰ এনেধৰণৰ ঠাইবোৰ দৃষ্টিগোচৰ হয়। নিউজ চেনেলবিলাকেতো এনেবোৰ ঠাইত টকা খৰচ কৰি আহিবলৈ নিবিচাৰি। গতিকে বাকী হ'ব, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিম। ভিডিঅ'টো চাই আপোনালোকে ভাল নাপালেও ৰাইজৰ এই প্ৰচেষ্টাক চাগে নিশ্চয় আপোনালোকে ভাল পাইছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো বজাই লাইক এটা মাৰি দিব আৰু।